ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকলৈ আৰু এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে আপাৰ আইডিখন কেনেকৈ ডাউনলোড কৰিব পাৰিব ইয়াৰে ষ্টেপবোৰ এই ভিডিঅ'টিত দেখুওৱা হ'ব। পোনপ্ৰথমে আপোনালোকৰ ডিজিলকাৰ এটা একাউণ্ট থাকিব লাগিব। যদি আপোনালোকৰ ডিজিলকাৰ একাউণ্ট নাথাকে সেই একাউণ্টটো আপোনালোকে ছাইন আপ কৰিও ছেট আপ কৰি ল'ব পাৰিব আৰু আপোনালোকে আধাৰ নাম্বাৰ ইউজ কৰিও এইটো একাউণ্ট খুলিব পাৰিব। সেইবাবে পোনপ্ৰথমে আপোনালোকে এটা ডিজিলকাৰ একাউণ্ট খুলি ল'ব। তাৰপিছতহে আপোনালোকে আপাৰ আইডিখন ডাউনলোড কৰিব পাৰিব। একাউণ্টটো খুলি লোৱাৰ পাছত আপোনালোকে ডিজিলকাৰ ৱেবছাইটত গৈ লগ ইন কৰাৰ অপশ্যনত গৈ আপোনালোকৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আছিলে সেই নাম্বাৰটো ইয়াত ইনপুট কৰি কণ্টিনিউ কৰি ল'ব। তাৰপাছত আপুনি একাউণ্ট ক্ৰিয়েশ্যনৰ সময়ত যিটো পিন দিয়া হৈছিলে সেই পিনটো ইউজ কৰি আপুনি আপোনাৰ ডেছবৰ্ডলৈ যাব। তাৰপাছত আপোনালোকে লেফ্ট ছাইডৰ ওপৰত যিটো তিনিটা বটন আঁচ থাকিব সেই আঁচ তিনিটা থকা বটনত টিপি তাত আপোনালোকে ছাৰ্চ কৰা যিটো অপশ্যন আছে ছাৰ্চ ডকুমেণ্ট তাত যাব আৰু এই ছাৰ্চ ডকুমেণ্টত আপোনালোকে লিখিব লাগিব একাডেমিক বেংক অফ ক্ৰেডিটছ। তাৰপাছত আপোনালোকে সেই যিটো ছাৰ্চ বটন থাকিব সেই ছাৰ্চ বটনত ক্লিক কৰি দিব। মই ভিডিঅ'টোত ভুলতে বুক বুলি লিখি দিলোঁ, সেইকাৰণে আপোনালোকে শুধৰাই ল'ব। ইয়াত আপোনালোকে দেখা পাইছেই যে অপশ্যনবোৰত একাডেমিক বেংক অফ ক্ৰেডিটছ বুলি তাত আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপুনি দেখা পাইছে আপাৰ আইডি বুলি এটা অপশ্যন আহি গৈছে। সেই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ এনেকুৱা এটা ফৰ্ম ওলাব। এই ফৰ্মখনত যিটো আইডেণ্টিটি ভেলু আছে সেইটো আপোনালোকৰ য'ত পঢ়ি আছে সেই স্কুলখনৰ বা কলেজখনৰ ৰোল নাম্বাৰটো দিব। তাৰপিছত আইডেণ্টিটি টাইপত আপোনালোকৰ ৰোল নম্বৰ যদি হয় ৰোল নম্বৰটো ছিলেক্ট কৰিব। এডমিশ্যন ইয়েৰত এডমিশ্যন ইয়েৰটো ছিলেক্ট কৰিব। তাৰপিছত য'ত আই এম এ ষ্টুডেণ্ট আছে সেই আই এম এ ষ্টুডেণ্টখনত আপোনালোকৰ পঢ়ি থকা স্কুলখনৰ বা কলেজখনৰ নামটো ছিলেক্ট কৰি ল'ব। তাৰপাছত অলপ তললৈ আহিলে দেখিব যিটো গেট ডকুমেণ্ট অপশ্যন আছে সেই তাত ক্লিক কৰি থাকিব, যিহেতু এবাৰতে নাহিব পাৰে। থেংক ইউ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু লাইক কৰিও দিব।